নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক গণেশ বাবাকে দেখুৱাই লৈছোঁ দেই। জয় গণেশ বাবা কি জয়। আজি ডিজুৰ বিয়া, চাওঁতে বিয়াখন পালেহিয়েই। এয়া যোৱাকালিৰে ভিডিঅ'। সকলোৱে পানী তুলিবলৈ কাৰণে গৈছিলে আৰু এয়া পানী তুলি আহি উভতোতে মই এটা ভিডিঅ' কৰি ৰাখিছোঁ, সকলোকে তুলি ৰাখিছোঁ। পাছত সকলোৱে ভিডিঅ'টো চাব পাৰিব আৰু লগতে মোকো দেখুৱাই দিছোঁ। বিহুৰ বতৰ, সেইকাৰণে সকলোৱে মুগাৰ সাজকেই পিন্ধিছে দেই। আৰু ডিজুক ধুনীয়াকৈ গা ধুবৰ কাৰণে উলিয়াই অনা হ'ল। এতিয়া মাহ হালধিৰে ডিজুহঁতৰ খুৰীয়ে নোৱাইছে। লগতে সকলোৱে বিয়ানাম জুৰি আছিলে, সেইকাৰণে মই এটা ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এইফালে চাওকচোন, ধুনীয়াকৈ ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু তাৰপিছত আমাৰ মায়েও ডিজুক ধুনীয়াকৈ নোৱাই দিলে মাহ হালধিৰে। ডিজুক সৰুৰে পৰাই মাহঁতে পোৱা, সেইকাৰণে ধুনীয়াকৈ নোৱাই দিলে। আজি তাই আন এখন ঘৰলৈ যাবগৈ। সঁচাকৈ ছোৱালী মানুহৰ কাৰণে এয়া এটা বৰ দুখৰ কথা, যদিও সুখৰ যদিও দুখৰ আচলতে। এইফালে সকলোৱে খাই বৈ আজৰি হৈ ধুনীয়াকৈ নচাত লাগি গ'ল। এইফালে হৈছে আমাৰ কইনা ডিজু, তাইও অলপমান সকলোৰে লগত ফূৰ্তি কৰিছে। ছোৱালী জীৱন যিহেতু, বিয়াতো এদিন নহয় এদিন হ'বই লাগিব, নহয় জানো? আৰু সকলোৱে ধুনীয়াকৈ নাচিছে গাইছে। আজি আমি বিয়া খাবলৈ যাম আৰু ভাল লাগিব। বিয়াৰ ভিডিঅ' আপোনালোকক দিম যদি পাৰোঁ। আজিলৈ ইমানেই।